হে গাইজ গুড মৰ্ণিং এণ্ড হেপী নিউ ইয়াৰ। তো গাইজ আপোনালোকে হয়তো ভাবি আছে এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়, কিন্তু গাইজ নহয়, মই ইয়াৰ আগতো ব্লগ বনাইছোঁ। এইটো মোৰ আজিৰ 2026 মানে 26ৰ ফাৰ্ষ্ট ব্লগ হয়। তো ফাৰ্ষ্ট ব্লগক আৰু আপোনালোকক কি কওঁ, মোৰ ইন্ট্ৰডাকশ্যন দি আছোঁ, মানে মোৰ পৰিচয়টো দি আছোঁ। তো হয়তো ইতিমধ্যে আপোনালোকে জানেই মই বহুত দিনৰ পৰা ভিডিঅ' বনাই আছোঁ ইউটিউবত, ফেচবুকত, ইনষ্টাগ্ৰামত। তো ফাইনেলি আজি 2026ৰ পৰা নতুনকৈ ব্লগিং ষ্টাৰ্ট কৰি আছোঁ। তো এটা নিউ জাৰ্নি ষ্টাৰ্ট কৰি আছোঁ। তো আপোনালোকে অলপ ছাপোৰ্ট কৰিব। তো প্ৰথমে মোৰ পৰিচয়টো দি আছোঁ। মোৰ নাম ছফিউৰ ৰহমান আৰু মই বৰ্তমান BSc কমপ্লিট কৰিছোঁ। এতিয়া যিহেতু মোৰ হাতত সময় আছে, মানে টিউশ্যন কৰাই আছোঁ, লগতে বহুতো মানে এক্সট্ৰা কিবা সময় পাওঁ, সেইকাৰণে মই ইউটিউবত আহিছোঁ, ইউটিউবত মাথা মাৰি আছোঁ। বাকী ষ্টুডেণ্টক টিউশ্যন পঢ়াই বাকী যিখিনি সময় পাওঁ সেইখিনি মই ভিডিঅ'ত মাথা মাৰোঁ। তো আপোনালোকে অলপ হেল্প কৰিব, ছাপোৰ্ট কৰিব। আৰু যদি মোৰ ভাষাটো কওঁতে কিবা ৱৰ্ড পাৰ্ট হয় এইটো আপোনালোকে মাফ কৰিব। তো ফাৰ্ষ্ট ব্লগত আৰু কি দেখাওঁ গাইজ, তো আপোনালোকে চাওক, মই আছোঁ বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। তো চাওক আপোনালোকে, এইখন হ'ল ব্ৰহ্মপুত্ৰ নদীৰ। তো এইটোৱে ব্ৰহ্মপুত্ৰ মেইন নদী হয়, এইটোৱে গৈছে একদম ব্ৰহ্মপুত্ৰ নদী। তো চাওক, এই ব্ৰহ্মপুত্ৰ নদী দি বহুতো নাও, ব'ট, বহুতো মানুহ, চৰাঞ্চলৰ মানুহ ইয়াতে আহে এই নদী দি। আৰু আপোনালোকে সিফালে চাওক, ইফালে মানুহবিলাক চাই আছে, এইবিলাক চৰাঞ্চলৰ পৰা মানুহ আহিছে ইয়াতে কিবা বজাৰ কৰিবলৈ, আৰু আপোনাৰ কিছুমানে হয়তো কিবা বস্তু বিক্ৰী কৰিবলৈ আহিছে। আৰু এইখন ঠাইৰ নাম হ'ল ধুবুৰীৰ আগিৰঘাট বুলি কোৱা হয়। চ' আসামৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ ধুবুৰীৰ আগিৰঘাট বুলি কোৱা হয় এইখন ঠাইৰ নাম। আৰু যিমান চৰাঞ্চলৰ মানুহ আছে ইয়াতে আহি বজাৰ ঘাট কৰে, যিবিলাক ইত্যাদি বস্তু, যাৱতীয় বস্তু লাগে সেইবিলাক ইয়াৰ পৰাই কিনাকাটি কৰি লৈ যায়। আৰু আপোনালোকে চাওক, সিফালে এটা ব'ট আহি আছে, সিফালে অলপ জুম কৰি দেখাই দিয়ক, এটা ব'ট আহি আছে। চ' এইবিলাক আহি আছে আপোনাৰ মানকাছাৰ, হাটশিঙিমাৰী, ইয়াৰ পৰাই আহি আছে। তো গাইজ আপোনালোকে অলপ মোক ছাপোৰ্ট কৰিব। মই আজিৰ পৰা কণ্টিনিউভাৱে আপোনালোকক কিবা এটা বস্তু দিবলৈ চেষ্টা কৰিম। মানে ইয়াৰ আগতে বহুতো ব্লগ বনাইছোঁ, বাট ইমান কণ্টিনিউৱাছলি বনোৱা হোৱা নাই, কাৰণ মই তেতিয়া পঢ়ি আছোঁ, টিউশ্যন কৰি আছোঁ আৰু কিবা কিবি কাম কৰি আছোঁ, সেইকাৰণে মই কণ্টিনিউৱাছলি ভিডিঅ' দিব পৰা নাই। তো আজিৰ পৰা চেষ্টা কৰিম, মই যিমান পাৰোঁ ধুবুৰীৰ ডেভেলপমেণ্ট যিমানখিনি বস্তু হৈ আছে এই ডেভেলপমেণ্টবোৰ আপোনালোকক দেখুৱাই যাম, ধুবুৰীৰ ক'ত কি আছে এইবোৰ দেখুৱাই যাম। চ' আপোনালোকে মোক অলপ ছাপোৰ্ট কৰিব, হেল্প কৰিব। আৰু যদি কোনোবাই এই চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, পাছত থকা বেল আইকনটো অন কৰি ৰাখিব। তো গাইজ ফাৰ্ষ্ট ব্লগত আৰু বেছি কথা নকওঁ, ইমানেই মোৰ ব্লগটো সমাপ্ত কৰি আছোঁ। নেক্সট ব্লগত আকৌ লগ পাম। থেংক ইউ গাইজ, ধন্যবাদ।